দৈৱকী নন্দন সুকলিত কুসুম্বৰ ঘৰে কৃষ্ণে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে। কৃষ্ণ কৈছে চাওকচোন, কৃষ্ণ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰি মাৰল কংস জগ জন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। আমি ইয়াৰ পৰাই বুজিব পাৰিছোঁ যে পৰম পুৰুষ ভগৱন্তই শংকৰৰূপে মৰ্ত্যত জন্ম ল'লেহি। কিন্তু অতি পৰিতাপৰ বিষয়, আজি সেই মহান গুৰুজনক বহু লোকে আজিও গুৰু বুলি স্বীকৃতি দিবলৈ টান পাইছে। বা যেই হওক, আমি গুৰু ধৰ্মৰ আৰ্হিয়ে আমি যিসকল সেৱক আছোঁ, আমি সমস্তজনে ভগৱন্তৰ অৰ্থাৎ গুৰুৰ সেৱা শুদ্ধভাৱে আমি আগবঢ়াই যাব লাগিব। আৰু কিয়নো কোন আছিল স্বয়ং ভগৱন্তই শংকৰৰূপে